এতিয়া কি দিছে অনুশীলনী 3.3 হয়নে এতিয়া ইয়াত কি কৈছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰৰ সমাধান কৰিবলৈ এতিয়া আমি এই ৰৈখিক সমীকৰণ সমাধান কৰোঁতে 4টামান আমাৰ পদ্ধতি আছে তাৰ ভিতৰত এটা কি হ'ল এইটো প্ৰতিস্থাপন পদ্ধতি এতিয়া প্ৰতিস্থাপন পদ্ধতি মানে সাবস্টিটিউট আমি সাবস্টিটিউট কৰিম যেনেকৈ ফুটবলত সাবস্টিটিউট প্লেয়াৰ থাকে চেঞ্জ কৰিব পাৰি যে ইয়াতো এনেকৈ চেঞ্জ কৰিব পাৰি ঠিক আছে এতিয়া আমি কৰিবলৈ প্ৰথমে সমীকৰণ দুটা লিখি ল'ম ইয়াত এবাৰ প্লাছ y = 14 এইটো দিলোঁ নাম্বাৰ 1 তাৰপিছত কি হৈছে x - y = 4 এইটোক দিলোঁ নাম্বাৰ 2 ঠিক আছে এতিয়া আমি উলিয়াবৰ কাৰণে আমি কি কৰিম এই বস্তুটোৱে নাম্বাৰ 2টো x - y = 4 নাম্বাৰ 2টো কি কৰিম নাম্বাৰ 3 লৈ কনভাৰ্ট কৰিম কেনেকৈ এনেকৈ এতিয়া x - y = 4 আছে আমি কি কৰিম xটো এইপিনে থৈ দিম এতিয়া 4 এইটো আছিলে 4টো এতিয়া -yটো এইপিনে গ'লে কি হ'ব +y এইটো বনাই দিলোঁ আমি নাম্বাৰ 3 এতিয়া কি কৰিম এই xৰ মানটো xৰ মান কেই নম্বৰ সমীকৰণ বহাম 1 নম্বৰ সমীকৰণত বহুৱাই পাওঁ লিখিম 1 নং সমীকৰণত বহুৱাই পাওঁ এতিয়া কি পাওঁ আমি সেইটো চাম চোৱা এতিয়া 1 নম্বৰ সমীকৰণটো আকৌ লিখি লোৱা ইয়াত কিমান লিখা আছে x + y = 14 ইয়াত লিখি ল'লোঁ x + y = 14 ঠিক আছে তো xৰ মানটো এতিয়া আমি ইয়াত চেঞ্জ কৰিম নাই এতিয়া xৰ সেইটো ছাবষ্টিটিউট কৰিম বুলি কৈছে ছাবষ্টিটিউশ্যন মেথড বা প্ৰতিস্থাপন পদ্ধতিৰে প্ৰতিস্থাপন কৰিম ইয়াৰ ওপৰত কিমান আছে x + 4 + y তো 4 + y xৰ জেগাত বহালোঁ এই প্লাছটো নামিলে y নামিলে কিমান হ'ল 14 তো এতিয়া হৈ গ'লতো 4 এতিয়া y কেইটা আছে +y তো 2y হৈ গ'ল = 14 দিয়াৰ ফলত এতিয়া 2yটো এইপিনে ৰাখিলোঁ প্ৰথমে আমি অকল yটো এইপিনে ৰাখিম বাকী চব এইপিনে পঠিয়াম তো গতিকে y মানটো উলিয়াব লাগে তো এতিয়া আমাৰ কিমান হৈ গ'ল এইপিনে 2y = 14 এতেকে 2y = 14 এতিয়া 4টো এইপিনে পঠিয়ালে আমাৰ কি হ'ব -4 তো 2y = কিমান হ'ব 14 পৰা 4 গ'লে 10 এতিয়া ইয়াত কিমান 2টো y লগত কি হৈ আছে পূৰণ হৈ আছে এইপিনে পঠিয়ালে কি হ'ব হৰণ হৈ যাব তো 2টো যদি হৰণ হ'ব তেতিয়াহ'লে আমি এতিয়া কি কৰিম হৰণটো ক'ত বহে সদায় 10ৰ তলত বহি যাব এতিয়া এইপিনে পূৰণ হৈ থাকিলে এইপিনে আহিলে কি হয় তলত বহিব তো 2 সেইটো কাটি দিয়ক কিমান 2 5 গুণ 10 তো ইয়াত y মান কিমান পাই গ'লোঁ 10 পালোঁ এতিয়া এই চাইডত কৈ দিছোঁ হা মই পিছপিনে কৰা নাই এইপিনে লিখি ল'ব y মান কেই নম্বৰত বহাই দিম এই 3 নম্বৰৰ সমীকৰণটোত বহাই দিলে হৈ গ'ল আমাৰ xৰ মান ওলাই যাব ইয়াত বহালেও ওলাব ইয়াত বহালেও ওলাব বা এইটোত বহালেও ওলাই যাব কিন্তু কি হ'ল এইটো আমি আগৰ পৰা এটা ষ্টেণ্ডাৰ্ড ফৰ্মত লৈ বনাই থৈছোঁ গতিকে সেইকাৰণে ইয়াত বহাম y মান কিহত বহাম 3 নং সমীকৰণত 3 নং সমীকৰণত বহুৱাই পাওঁ এতিয়া 3 নং সমীকৰণত y মানটো বহাম তো y মান কিমান আছিলে আমাৰ সমীকৰণটো প্ৰথমে পাতি ল'ম y = 4 + y কিমান হ'ল 4 + y চ' x 4 y মান কিমান পাইছোঁ আমি অলৰেডি 5 তো 4 পাছে কিমান হৈ গ'ল 9 তো x ৰ মান কিমান পালোঁ এটাকে আমাৰ আনচাৰটো হ'ব x = কিমান 9 আৰু y = 5 এইটো হৈ গ'ল আমাৰ আনচাৰ মানে ইয়াত কি যে প্ৰতিস্থাপন পদ্ধতিৰ তলৰ ৰৈখিক জোৰৰ সমাধান কৰিব লাগে ৰৈখিক সমীকৰণ জোৰতে x + y 14 y - y 4 তো আমি প্ৰথমে কি কৰিলোঁ প্ৰথমটো 1 নম্বৰ দিলোঁ দ্বিতীয়টো 2 নম্বৰ দিলোঁ আকৌ 2 নম্বৰটো আমি 3 নম্বৰ আৰু এটা সমীকৰণ বনাই দিলোঁ তাৰপিছত কি কৰিলোঁ আমি x + y কি কৰিলোঁ ইয়াত xৰ মানটো চেঞ্জ কৰিলোঁ যিহেতু xৰ মান আমি ইয়াত উলিয়াই থৈছিলোঁ 4 + y 3 নম্বৰত চেঞ্জ কৰাৰ মাত্ৰকে আমি কি কৰিলোঁ y মানটো পাই গ'লোঁ 5 সেই 5টো আকৌ কি কৰিলোঁ আমি y ৰ মানটো ক'ত বহুৱাই দিলোঁ আমি 3 নম্বৰ সমীকৰণ বহালোঁ কাৰণ 3 নম্বৰ ষ্টেণ্ডাৰ্ড ফৰ্মত বনাই থোৱা আছে আকৌ বহাই কিনে আমি যোগ কৰি কিমান পালোঁ 9 গতিকে x = 9 y = 5